নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে MK ষ্টাডি পইণ্ট চেনেলটোলৈ স্বাগতম। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। ইয়াৰ আগত আমি DLED এণ্ট্ৰেন্স এক্সাম বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে মেথছ চিলেবাছটো কভাৰ কৰি আছিলোঁ। আজি আপোনালোকক আলোচনা কৰা টপিকটো হৈছে যে উৎপাদক আৰু গুণিতক আৰু লসাগু আৰু গসাগু এই টপিককেইটাৰ বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোত। আহকচোন আৰম্ভ কৰোঁ ভিডিঅ'টো। গুণিতক, লসাগু আৰু গসাগু এই টপিককেইটা বহুত গুৰুত্বপূৰ্ণ টপিক হয়। আপোনালোকৰ যিকোনো ডাঙৰ অংকৰ বাবে এই টপিককেইটাই বহুত ভূমিকা গ্ৰহণ কৰে। উৎপাদক আৰু গুণিতক এই বস্তুকেইটাৰ অৰ্থ কি বাৰু? উৎপাদক হৈছে যে কোনো এটা সংখ্যাক আমি কি সংখ্যা পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ, সেই সংখ্যাবোৰকে উৎপাদক বুলি কোৱা হয়। যেনে চাওক যে 8 অংকটোক আমি কেনেকৈ প্ৰকাশ কৰিব পাৰিম? 1 × 8, 2 × 4। চাওক, আৰুতো আমি নোৱাৰোঁ 1 × 8 আৰু 2 × 4 এই দুটা ফৰ্মতে আমি 8টো প্ৰকাশ কৰিব পাৰোঁ। গতিকে 1, 2, 4, 8 এইকেইটা হৈছে আঠৰ উৎপাদক। ঠিক আছে, উৎপাদকৰ সংখ্যা আমি কি গম পাইছোঁ যে কোনো এটা সংখ্যাৰ উৎপাদক সীমিত হয়। কিন্তু গুণিতকৰ ক্ষেত্ৰত চাওকচোন, গুণিতক কি হয়? ঠিক তেনেকৈ 8 অংকতে ধৰিছোঁ। 8টো গুণিতক মানে কি যে গুণ হিচাপে কৰি গৈ থাকিলে আমি কি সংখ্যা পাওঁ? যেনেকৈ আপোনাৰ যে 8ৰ গুণিতক সমান লিখিব নোৱাৰোঁ, কাৰণ 8ৰ গুণিতক হ'ল যেনেকৈ 8 × 8, 8 × 2 = 16, 8 × 3 = 24, 8 × 4 = 32। ঠিক তেনেকৈ গৈ থাকিব। মানে কি কোনো এটা সংখ্যাক আমি 1 গুণ 2 গুণ 3 গুণ কৰি গৈ থাকিলে যিবিলাক অংক পাওঁ বা সংখ্যা পাওঁ, সেই সংখ্যাবিলাকেই হৈছে সেই সংখ্যাটোৰ গুণিতক। যেনেকৈ 8ৰ ক্ষেত্ৰত 8 পালোঁ, 16 পালোঁ, 24 পালোঁ, 32 পালোঁ, এইবিলাক হৈছে 8ৰ গুণিতক। আৰু উৎপাদকৰ ক্ষেত্ৰত সেই সংখ্যাটো পাবলৈ হ'লে আমি যিবিলাক সংখ্যাৰ পূৰণফল হিচাপে সেই সংখ্যাটো প্ৰকাশ কৰিব পাওঁ, সেই সংখ্যাবিলাকেই হৈছে 8ৰ কি হ'ব বা সেই সংখ্যাটোৰ উৎপাদক। গতিকে উৎপাদক আৰু গুণিতক ভালদৰে বুজি পাইছে। ঠিক আছে, আৰু এটা উদাহৰণ চাওক। ঠিক তেনেকৈ 12ক আমি কেনেকৈ প্ৰকাশ কৰিব পাৰিম? 1 × 12, 2 × 6, 3 × 4, তাৰপাছত 4 × 3, আকৌ 6 × 12, ঠিক তেনেকৈ উল্টাকৈ আকৌ যাব। গতিকে 12ৰ উৎপাদক হ'ব 1, 2, 3, 4, 6, 12। এইকেইটা হৈছে কি হ'ব আপোনাৰ 12ৰ উৎপাদক। ঠিক তেনেকৈ 12ৰ গুণিতক যদি চাওঁ, 12 দুগুণ কৰিলে কিমান পাম আমি? 24, 3 গুণ কৰিলে 36, 4 গুণ কৰিলে 48। ঠিক তেনেকৈ আমি পাই গৈ থাকিম। মানে গুণিতক আমি অৱদান পাব পাৰোঁ। আশা কৰিছোঁ আপোনালোকে উৎপাদক আৰু গুণিতক ভালদৰে বুজি পাইছে। ইয়াৰ পাছত আহকচোন যে লসাগু আৰু গসাগু কি বস্তু বা কেনেদৰে উলিয়াব পাৰি আমি চাওঁ। টপিকটো আৰম্ভ কৰিছোঁ LCM আৰু HCF। LCM মানে হৈছে লিষ্ট কমন মাল্টিপ্লায়াৰ, ঠিক তেনেকৈ HCF হৈছে হায়েষ্ট কমন ফেক্টৰ। চাওক, LCM মানে অসমীয়াত লসাগু বুলি কোৱা হয়। লসাগু হ'ল লঘিষ্ঠ সাধাৰণ গুণিতক। মানে নামটোৰ পৰা আমি গম পাইছোঁ যে প্ৰথমে গুণিতকবোৰ উলিয়াব লাগিব, তাৰপৰা সাধাৰণটো বাচিব লাগিব আৰু শেষত একেবাৰে সৰুটো উলিয়াব লাগিব। ঠিক তেনেকৈ এতিয়া চাওক, দুটা সংখ্যা যিহেতু লসাগু আৰু গসাগু দুটা বা তাতকৈ অধিক সংখ্যাভাৱে উলিয়াব পৰা যায়। ঠিক তেনেকৈ চাওক, এতিয়া লসাগু দুটা সংখ্যা আছে 6 আৰু 8 সংখ্যা দুটাৰ বাবে চাওঁ যে 6ৰ গুণিতকবোৰ কি হ'ব পাৰে? 6, 12, 18, 24, 30, 36, 42, 48, ঠিক তেনেকৈ গৈ থাকিব। ঠিক তেনেকৈ চাওক, 8ৰ গুণিতকবোৰ কি হ'ব পাৰে? 8, 16, 24, তাৰপিছত 8 × 4 = 32, 40, 48, 56, ঠিক তেনেকৈ গৈ থাকিব। এতিয়া চাওক, এতিয়া আমি গুণিতকবোৰ উলিয়ালোঁ। ফাৰ্ষ্ট ষ্টেপটো হ'ল। ছেকেণ্ড ষ্টেপ চাওক, গুণিতকবোৰৰ ভিতৰত সাধাৰণটো বাচিব লাগে। সাধাৰণ কি আছে চাওকচোন, যে সাধাৰণ আছে আপোনাৰ 24,
এই দুটা সাধাৰণ মানে কি দুইটাতে যিটো কমন পোৱা যায় সেইটো কথা কৈছে ঠিক তেনেকৈ আপোনাৰ আৰু আছে আপোনাৰ 48 আছে চাওক আৰু আছে নেকি চাওক এতিয়া চাওক শেষত কি উলিয়াব দিছে আমাক যে লঘিষ্ঠ একেবাৰে সৰুটো উলিয়াব দিছে সাধাৰণ হ'ল সাধাৰণৰ ভিতৰত কি আছে আপোনাৰ 24 আছে তাৰপাছত 48 আছে ঠিক তেনেকৈ আৰু ওলাব নেক্সট আৰু আমি যদি সেইফালে আৰু বহা ভাগ কথা ওলাব কিন্তু আমাক কি লাগে একেবাৰে লঘিষ্ঠটো লাগে ন লঘিষ্ঠ আমি 24 পাই গৈছোঁ গতিকে আৰু উলিওৱা কোনো কথা আহি নপৰে বা নুলিয়ালেও হৈ যায় ঠিক গতিকে যে LCM of 6 and 8 equal to 24 বুজিব পাইছে চাগে LCM মানে কি বা LCMটো কেনেকৈ উলিওৱা হয় এতিয়া নেক্সট চাওকচোন HCF ঠিক তেনেকৈ আকৌ 6 আৰু 8ৰ বাবে ধৰিছোঁ 6 and 8 এই দুটা সংখ্যাৰে আমি কি উলিয়াম HCF উলিয়াম এতিয়া চাওক HCF মানে কি প্ৰথমতে আমি কি উলিয়াব লাগিব যে উৎপাদক উলিয়াব লাগিব উৎপাদকবোৰৰ ভিতৰত সাধাৰণটো বাচিব লাগিব তাৰপাছত একেবাৰে গৰিষ্ঠটো ঠিক তেনেকৈ 6 উৎপাদক কি হ'ব পাৰে 6 আপোনাৰ 1 into 6 2 into 3 গতিকে 6ৰ উৎপাদক 1 2 3 6 ঠিক তেনেকৈ আপোনাৰ চাওক 8ৰ চাওক 1 into 8 2 into 4 আৰু ওলাব জানো আৰু নোলায় ঠিক তেনেকৈ 8ৰ উৎপাদক 1 2 4 8 এতিয়া আমাক কি কৈছে যে উৎপাদকৰ ভিতৰত সাধাৰণটো বাচিব লাগিব সাধাৰণ কি আছে 1 আছে দুইটাতে 2 আছে আৰুতো নাই ইয়াত এইকেইটাৰ সৈতে নিমিলে গতিকে 1 আৰু 2 হ'ল ইহঁতৰ সাধাৰণ উৎপাদক 1 আৰু 2 এতিয়া আমাক কি কৰিব দিছে যে একেবাৰে গৰিষ্ঠ মানে ডাঙৰটো মানে সাধাৰণ উৎপাদক কেইটাৰ ভিতৰত চবতছে ডাঙৰটো মানে কি 2 আছে গতিকে 2 হ'ব আমাৰ এনসাৰ মানে কি HCF of 6 আৰু 8ৰ হ'ব 2 কেইবাটাও নিয়ম আছে HCF আৰু LCM উলিওৱা এইটো নিয়মত আপোনালোকে উলিয়াব কিন্তু সংখ্যাবিলাক যেতিয়া ডাঙৰ হ'ব তেতিয়াহ'লে এই নিয়মটো উলিয়াবলৈ অলপ টান হ'ব গতিকে আমি আৰু এটা নিয়ম শিকোঁ আহকচোন লসাগু আৰু 12 আৰু 18 সংখ্যাটো বাছি লৈছোঁ ঠিক তেনেকৈ গসাগুৰ ক্ষেত্ৰতো 12 আৰু 18 সংখ্যাটো বাছি লৈছোঁ যে আন এটা নিয়ম হিচাপে আমি কৰিব গ'লে আপোনালোকে 12 আৰু 18টো কেনেধৰণে লিখি ল'ব 12 18 এতিয়া চাওক 12 আৰু 18 দুইটাকে হৰণ যায় প্ৰথমে সংখ্যা বাচক যে কি সংখ্যাই দুইটাকে হৰণ যায় যে দুই সংখ্যাতে দুইটাকে হৰণ যায় 12ক 6 বাৰ গ'ল 18ক 9 বাৰ গ'ল নেক্সট চাওক আকৌ 3টোৱে হৰণ গৈ আছে 6ক 2 বাৰ গ'ল 9ক 3 বাৰ গ'ল এতিয়া এইখিনিতে আপোনালোকে ৰ'ব নালাগে এতিয়া চাওক 2 আৰু 3 দুইটাকে হৰণ যাব আৰু সংখ্যা নাই কিন্তু এবাৰ এটাকে হৰণ কৰি চাওক ঠিক তেনেকৈ 2টোৱে 2টোক এবাৰ যাব 3টোক নাযায় গতিকে 3টো নমাই আনক ঠিক তেনেকৈ 3টোৱে 1টোক নাযায় 1টো নমাই আনিছোঁ 3টোৱে 3টো কেইবাৰ গৈছে এবাৰ গৈছে গতিকে 1 পাতিছোঁ শেষত মানে 1 নহালৈ আমি হৰণ কৰিয়ে থাকিম লাগিলে এটাই ৰখি যাওক সেই এটাকে হৰণ কৰিম এতিয়া চাওক এতিয়া এই সংখ্যাকেইটা যিটো বাওঁফালে আছে এই সংখ্যাকেইটা আমি পূৰণফল লিখিম এতিয়া চাওক 2 3 2 3 2 3 গুণ 6 6 2 গুণ 12 12 3 গুণ 36 36 মানে 12 আৰু 18ৰ যিটো লসাগু 36 মানে কি যে আমি আগৰ নিয়মটোত কেনেকৈ কৈছিলোঁ যে 12ৰ গুণিতকবিলাক 12 24 36 ঠিক তেনেকৈ আছিল 18ৰ হ'ব কি হ'ব আপোনাৰ 18 গৈ থাকিব 36 গৈ থাকিব দেই চাওক কমন কি আছে 36টো আছে আৰু ওলাব সিফাললৈ গ'লে কিন্তু আমাক কি লাগে একেবাৰে লঘিষ্ঠটো লাগে একেবাৰে সৰুটো লাগে সৰু আমি 36 পাই গ'লোঁ গতিকে 36টোৱে কি হ'ব ইহঁতৰ আপোনাৰ লসাগু চাওক লসাগুৱে ঠিক তেনেকৈ এনেদৰে লৈ ল'ব দুইটা সংখ্যা 12 আৰু 18 চাওক 12 আৰু 18 দুইটাকে হৰণ যোৱা কি সংখ্যা আছে 2ৱে 12ক 6 বাৰ যাব 18ক 9 বাৰ যাব
ঠিক তেনেকৈ আকৌ দুইটাকৈ হৰণ যোৱা কি সংখ্যা আছে 3 আছে 6ক 2বাৰ যাব 9ক 3বাৰ যাব 2এ 6ক যায় কিন্তু 9ক নাযায় ন গতিকে আমি 3 লিখিব লাগিব কাৰণ দুইটাকৈ হৰণ যোৱা গতিকে এতিয়া চাওক 2 আৰু 3 দুইটাকৈ হৰণ যোৱা কিবা আছে জানো 1ৰ বাহিৰে একো নাই গতিকে আমি এই দুটা এনেকৈ ৰাখি দিম এনেকৈ ৰাখি এবাৰ চাওক এতিয়া কি কৰিম যে এইফালে যিটো আপোনালোকৰ বাওঁফালে আছে বাওঁফালে যি দুটা সংখ্যা থাকিব এই সংখ্যা দুটাৰ পূৰণফল পাতিম 2 into 3 2 আৰু 3 পূৰণফল কিমান 6 মানে কি HCF of 12 and 18ৰ LCM মানে HCF হ'ব আপোনালোকৰ 6 আচ্ছা আগৰ নিয়মটো যদি চাব বিচাৰোঁ কেনেকুৱা হ'ব চাওক 12ৰ উৎপাদকবিলাক উলিয়াব লাগিব তাৰপাছত সাধাৰণটো তাৰপাছত গৰিষ্ঠটো উৎপাদক কি হ'ব 1এ যায় 12ৰ ঘৰত 2এ যায় 3এ যায় 4এ যায় 6এ যায় আৰু 12এ যায় ঠিক তেনেকৈ 18ৰ চাওকচোন 1এ হৰণ যায় 2এ হৰণ যায় 3এ হৰণ যায় 6এ হৰণ যায় 9এ যায় আৰু 18এ যায় ইহঁতৰ ভিতৰত চাওক সাধাৰণটো বাছক 1টো সাধাৰণ 2টো সাধাৰণ মানে দুইটাতে আছে ঠিক তেনেকৈ 3টো সাধাৰণ আৰু ঠিক তেনেকৈ 6টো সাধাৰণ আমাক কি লাগে গৰিষ্ঠটো লাগে একে ডাঙৰটো মানে কি ডাঙৰটো আপোনালোকৰ 6 আছে গতিকে আমাৰ 6টোৱে হ'ব ইহঁতৰ গসাগু গতিকে আপোনালোকে বুজি পাইছে চাগে লসাগু আৰু গসাগু উলিওৱা আৰু বহুত নিয়ম আছে কিন্তু এই দুটা যথেষ্ট হয় যে কম্পিটিটিভ এক্সামৰ কাৰণে শিকি ল'বলৈ এইটো যাৰ ধৰ বা এইটোৰ বিষয়ে ধাৰণাটো কম আছে গতিকে আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিব নিজে কেইটামান অংক ল'ব অংকলৈ কৰিবলৈ চেষ্টা কৰিব আজিলৈ ভিডিঅ'টো সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজি পাইছে আৰু ধন্যবাদ